হাই গাইজ, গুড মৰ্ণিং। আজি যিহেতু 4 ফেব্ৰুৱাৰী, মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ 4 ফেব্ৰুৱাৰী নহয় মই শিৱসাগৰলৈ যাম। আজি মোৰ ক্লাছিকেলৰ পৰীক্ষা আছে আৰু মই আপোনালোকক ক'ত পৰীক্ষা দিওঁ আৰু সেয়া দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ওলাইছোঁ যাবলৈ, এয়া পাপাই গাই ওলাইছে। এতিয়া মই বহোগৈ, উঠি ল'লোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই সোমালোহি। আমি হেডিখনৰ ওপৰত আপোনালোকে দলং এখন খাই গ'লো। এতিয়া আমি এক্সামৰ চেণ্টাৰলৈ গৈ আছোঁ। যেতিয়া মই পৰীক্ষা দি ওলাই আহিলোঁ, মই আপোনালোকক পৰীক্ষা দিয়া দেখাব নোৱাৰিলোঁ। আপোনালোকে বেয়া নাপাব। ভিতৰত ল'ৰা ছোৱালী কেমেৰা এলাও নাই আৰু মই আপোনালোকক বেলেগ দিনাখন দেখাম। সেই গাইজ, মই ঘৰ পালোহি আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই যাতে আপোনালোকৰ আৰু নতুন নতুন ভিডিঅ'